ইউটিউবত নতুনকৈ সংযোজন হৈছে এটা বিশেষ বস্তু মানে বিশেষ এটা সংযোজন কৰিছে ইউটিউব শ্বৰ্ট SHORT ইউটিউব শ্বৰ্ট আৰু সেইটো মই কেইদিনমান আগতে পাই গৈছিলোঁ আৰু মোৰ আনটো প্ৰথম যিটো চেনেল আছে মোৰ প্ৰাইমাৰী চেনেল মোৰ মূল চেনেল কাৰেঙত অলৰেডি দুটাকৈ ভিডিঅ' মই আপলোড কৰিছিলোঁ শ্বৰ্টৰ জৰিয়তে আৰু এইটো টিকটকৰ দৰেই স্নেকৰ দৰেই ৰপছৰ দৰেই চিংগাৰীৰ দৰেই অৰ্থাৎ 15 ছেকেণ্ডৰ এটা ভিডিঅ' আপুনি সংযোজন কৰিব পাৰে আপুনি বনাব পাৰে আৰু সেইটো আপলোড কৰিব পাৰে আৰু ইউটিউবত নতুনকৈ এইটো আহিছে এইটো বেটা ভাৰ্চনত আছে বহুতেই পোৱা নাই বহুতেই পাইছে আৰু তাৰ মাজত পোৱাবিলাকৰ মাজত ময়ো আছোঁ আৰু ইউটিউবত মই কেনেদৰে পালোঁ সেই শ্বৰ্ট এপটোনো কি হয় মিউজিকবোৰ কেনেকুৱা হয় সেইবোৰ বিশেষ যি মিউজিক দি পেলাই যদি ভিডিঅ' প্ৰস্তুত কৰে আপোনাৰ সেই বিশেষ ভিডিঅ'বোৰ মনিটাইজেশ্যন হ'বনে নাই আপোনাৰ চেনেলটো যদি মনিটাইজেশ্যন হৈছে টকা পাবনে নাই সকলোবোৰ কথা মই এই ভিডিঅ'টোত আপোনালোকক A to Z বুজাই দিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব এতিয়া মই ডাইৰেক্ট দেখুৱাম মোৰ মোবাইলত কেনেকৈ শ্বৰ্ট এপছটো পালোঁ আৰু কেনেদৰে ভিডিঅ' প্ৰস্তুত কৰিব পাৰি তেনেহ'লে বৰক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এতিয়া মই গৈছোঁ মোৰ ইউটিউব চেনেল কাৰেংটো মোৰ লগ ইন কৰা আছে এইটো মোৰ কাৰেং লগ ইন কৰা আছে আৰু কাৰেঙত মই পাই গৈছোঁ ইউটিউবৰ যিটো শ্বৰ্ট ইয়াতে প্লাছ চিনটো দেখিছে প্লাছ চিনটো আপুনি ইউটিউবটো আপলোড কৰিলে এনেকুৱাকৈ আপোনাৰ তলত আহি যাব প্লাছ চিন ক্লিক কৰাৰ লগে লগে দেখিছে আপলোড ভিডিঅ' ওপৰত আছে আপলোড ভিডিঅ' ক্ৰিয়েট শ্বৰ্ট গ' লাইভ এড ইয়ৰ ষ্টৰি এণ্ড ক্ৰিয়েট পষ্ট যি কি নহওক মই ক্ৰিয়েট শ্বৰ্টত গৈছোঁ দেখিছে ছাইডত ব্লু কালাৰ মানে এটা সেই দি পেলাই হোৱাইটত লিখা আছে বেটা ভাৰ্চন বুলি অৰ্থাৎ এইটো ট্ৰায়েল ভাৰ্চন আছে ইয়াত বহুত ফিচাৰ্ছ এতিয়ালৈকে আহি পোৱা নাই আৰু সকলোৱে এই বিশেষ ইউটিউবৰ শ্বৰ্ট যিটো এপ আছে শ্বৰ্ট যিটো তেওঁলোকে নতুনকৈ এড কৰিছে শ্বৰ্ট ইউটিউবতে সেইটো এতিয়ালৈকে বহুতেই পোৱা নাই মই পোৱা আজি 3 দিনমান হ'ল গতিকে মই এতিয়া ক্লিক কৰিছোঁ ক্লিক কৰাৰ লগে লগে দেখিছে মই আহি গৈছোঁ চেলফি মোড কৰা আছে ইয়াতে যদি এইটো টিপি দিওঁ বেক হৈ যাব এইটো বেক কেমেৰা হৈ যাব এইটো দেখিলে বেক কেমেৰা হৈ যাব দেখিছে এইটো বেক কেমেৰা হৈ গ'ল আৰু এনেকুৱা চেলফি হৈ যাব এতিয়া ফ্ৰণ্টত হৈ যাব আৰু এটা দেখি আছে টাইমাৰ দিব পাৰে টাইমাৰ 3 ছেকেণ্ড 10 ছেকেণ্ড 20 ছেকেণ্ড টাইমাৰ দিব পাৰে টাইমাৰ দি পেলাই কৰিব পাৰে স্পীড আছে 0.3x 0.5x 1x 2x 3x অৰ্থাৎ স্পীডটো আপুনি শ্ল' কৰিব পাৰে বা মানে এইটো স্পীড কৰিব পাৰে সেইটো কৰিব পাৰে ইয়াতে দেখিছে এড মিউজিক বা আপলোড ভিডিঅ' কৰিব পাৰে আপলোড ভিডিঅ'ত ক্লিক কৰিলে আপুনি আগতীয়াকৈ যদি ভিডিঅ' কিবা প্ৰস্তুত কৰিছে তেতিয়াহ'লে আপুনি সেই ভিডিঅ'টো আপুনি ইয়াত দিব পাৰে মই এতিয়া এড মিউজিক ক্লিক কৰিছোঁ এড মিউজিকত যদি মই ক্লিক কৰোঁ তো তেওঁলোকে আগৰে পৰা ইয়াতে মানে এড কৰা কিছুমান ছং থাকে ইয়াতে ইউটিউবে নিজাকৈ ছং এড কৰিছে আৰু এইবোৰ ছং এড কৰি পেলাই যদি আপুনি ভিডিঅ' বনায় তেতিয়াহ'লে আপোনাৰ কোনো ধৰণৰ কপিৰাইট ষ্ট্ৰাইক নালাগে কিন্তু আপোনাৰ চেনেলটো যদি মনিটাইজেশ্যন হৈছে এইবোৰ ভিডিঅ'ত আপুনি সেই বিশেষ ভিডিঅ'টো মনিটাইজ কৰিব নোৱাৰিব কাৰণ কিয় মই কাৰেং চেনেলটোতে মই দুটাকৈ ভিডিঅ' আপলোড কৰিছিলোঁ শ্বৰ্ট হিচাপে সেই দুটা ইয়াৰ পৰাই এড কৰিছিলোঁ এটা আছিলে পেহেলি দফা কিন্তু তাৰপিছত সেই বিশেষ যিটো মানে ভিডিঅ' আছিলে মই মনিটাইজ কৰিব পৰা নাছিলোঁ তাত লিখা আহিছিলে যে ইউটিউবে এতিয়া শ্বৰ্টৰ ভিডিঅ'বিলাক মনিটাইজেশ্যনৰ কাৰণে এপ্লিকেবল কৰা নাই হয়তো পিছলৈকে শ্বৰ্ট ভিডিঅ'বিলাকৰ মনিটাইজেশ্যন হোৱাৰ চান্স আছে ইয়াতে বহুবোৰ গান আছে কিন্তু এতিয়ালৈকে অসমীয়া গান ইয়াত এড কৰা নাই এইটো পেহেলি দফা গানটোত মই কৰিছিলোঁ মই কাৰেঙত কৰিছিলোঁ আপোনালোকে চাব পাৰে কাৰেঙত মই কৰিছিলোঁ ঠিক তেনেকুৱাকৈ বহুত ধৰণৰ গান ইয়াতে এড কৰিছে যদি মই এই গানটো যদি মই কৰিব বিচাৰোঁ তেতিয়াহ'লে কেনেকৈ কৰিম অকণমান মই দেখাম এই যিটো তৰা বুলি এটা গান এটা যিটো আছে মই এনেই জাষ্ট দেখাব বিচাৰিছোঁ আপোনালোকৰ কাৰণে তো অকণমান নেটৱৰ্ক স্পীডটো ইয়াত খুবেই প্ৰব্লেম সেইটো কাৰণতে আপোনালোকে অকণমান দেখি আছে ৰাউণ্ডটো ঘূৰি আছে যি কি নহওক তো এনেকুৱাকৈ আপোনালোকে প্ৰথমতে কি কৰিব লাগিব এইটো হোৱালৈকে মই কৈছোঁ আপোনালোকে কি কৰিব লাগিব আপোনাৰ নিজৰ ইউটিউবত গৈ পেলাই নিজৰ ইউটিউবটো প্লে ষ্ট'ৰত গৈ পেলাই আপডেট কৰিব লাগিব আৰু আপডেট কৰাৰ পিছত আপোনাৰ তাতে আহি যোৱাৰ চান্স আছে আৰু ইয়াৰ কাৰণে কোনো বিশেষ হেৰি কৰিব নালাগে যে ছাবস্ক্ৰাইবাৰ ইমান লাগিব বা 1000 লাগিব 2000 এনেকুৱা নালাগে কম ছাবস্ক্ৰাইবাৰ হ'লেও আচলতে আপোনালোকে পাই যাব ইউটিউবৰ শ্বৰ্টটো এতিয়া মই অকণমান ক্লিক কৰি দি পেলাই চেষ্টা কৰিম এইটো যদি মই টাইমাৰ দি থওঁ যদি দি থওঁ 3 ছেকেণ্ড দিছোঁ 3 ছেকেণ্ড
যি কি নহওক অকণমান এনেই কৰিছোঁ আৰু মই মানে এনেই কৰিলোঁ গানটো মই আগতে শুনাও নাছিলোঁ আপোনালোকক দেখাবৰ কাৰণে কৰিলোঁ ইয়াতে নেক্সট আছে ইয়াতে নেক্সট মই ক্লিক কৰি দিলোঁ নেক্সট ক্লিক কৰি দিয়াৰ লগে লগে ভিডিঅ'টো অলৰেডি মানে কি হৈ যায় এইটো আহি যায় অপশ্যনবিলাক আহি যায় কি আপুনি টাইটেল দিব বা হেছটেগ কি দিব এনেকুৱাকৈ গোটেইবোৰ ডিটেইলছ আহি যায় আৰু আপুনি এইটো পাব্লিক কৰিব পাৰে বা প্ৰাইভেট কৰি ৰাখিবও পাৰে সেইটো আপোনাৰ কথা তো তেনেকুৱাকৈ আপুনি কৰিব পাৰে সুন্দৰকৈ কৰিব পাৰে আৰু এইটো এটা খুব ভাল ফিচাৰ্ছ আহিছে ইউটিউবত আশা ৰাখিছোঁ ইউটিউবে যিবোৰ মানে নতুনকৈ দিব সেইবোৰ হৈ যাব লাহে লাহে এইটো আপডেশ্যন হ'ব তো মই এইটো কাটি দিছোঁ মই এইটো নালাগে এতিয়া মই নকৰোঁ তো ইয়াতে ডিলিট ছেভ এণ্ড এক্সিট কেঞ্চেল ইয়াতে ছেভ কৰি ৰাখিব পাৰে ডিলিট কৰিব পাৰে কেঞ্চেল কৰিব পাৰে মই ডিলিট কৰি দিলোঁ যিহেতুকে মই এইটো আপলোড নকৰোঁ গতিকে মই ডিলিট কৰি দিলোঁ তো এনেকুৱা ধৰণৰ হয় আৰু এনেকুৱা ধৰণে আপোনালোকে বনাব পাৰে সুন্দৰকৈ বনাব পাৰে তাৰ কাৰণে আপুনি ইউটিউবত গৈ পেলাই আপোনাৰ ইউটিউবত গৈ পেলাই প্লে ষ্ট'ৰত গৈ পেলাই আপুনি ইউটিউবটো আপডেট কৰিব ইউটিউবটো আপডেট কৰাৰ লগে লগে আপোনাৰ কি আহি যাব আপোনাৰ ইউটিউবটো আপডেট কৰাৰ লগে লগে আপুনি যেতিয়া ইউটিউব মানে আপডেট কৰিব তেতিয়া আপোনাৰ এইটো অহাৰ চান্সেছ খুবেই বেছি আছে গতিকে এনেকুৱাই আৰু ক্ৰিয়েট শ্বৰ্টৰ বিষয়ে আপোনালোকক থুলমূলকৈ এইখিনি ক'লোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে এই এনেকুৱা ইউটিউবত ক্ৰিয়েট শ্বৰ্টটো আপোনালোকে পাব আৰু যদিহে এইটো পায় এটা সুন্দৰ এটা ভাল এটা পদক্ষেপ হ'ব আৰু এইটো বেটা ভাৰ্চনত আছে মই আপোনালোকক ক'লোঁ এইটো বেটা ভাৰ্চনত আছে কাৰণ এইটো সকলোৱে পোৱা নাই ট্ৰায়েল ভাৰ্চনত আছে আৰু মই যদিও পাইছোঁ মোৰ সম্পূৰ্ণকৈ এইটো যেতিয়া আপলোড কৰোঁ তেতিয়া শ্বৰ্ট বুলি তাত কোনো না ডাইৰেক্ট ভিডিঅ'ত গুচি যায় সেইকাৰণে মই আপলোড কৰা নাই এতিয়া তো আশা ৰাখিছোঁ যেনেকৈ ইউটিউবত ষ্টৰী বুলি এটা বস্তু আছে ষ্টৰিজ ঠিক তেনেকুৱাকৈ শ্বৰ্ট বুলি এটা আহি যাব আৰু শীঘ্ৰেই যিটো কিছুমান এপছ আছে সেই এপছবিলাকক এই ইউটিউবৰ যিটো শ্বৰ্ট নামৰ যিটো সংযোজন এই সংযোজনটো এটা বিশেষ পৰিৱৰ্তন আনিব বুলি মই আশা ৰাখিছোঁ গতিকে ফ্ৰেণ্ডসকল আজিলৈ ইমানেই আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই কিছু ইনফৰমেশ্যন পালে তো ফ্ৰেণ্ডসকল আজিলৈ ইমানেই ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ জয় আই